La কাৰোবাৰ চশমা এযোৰ আঙুঠি আৰু কাণফুলি যদি হেৰাইছে বান্ধৱীজনে পাই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমাজত জমা দিছে। আপোনালোকৰ যাৰ হেৰাইছে উপযুক্ত প্ৰমাণ দি আপোনাৰ সামগ্ৰীখিনি সংগ্ৰহ কৰে যেন। আপোনাৰ স্বামী আজি হাজ হ'ব মানুহ কিমান আছে? লাখ লাখ মানুহ। কৃষ্ণ হাজৰিকা আইগৰাকী তেখেতৰ সংগীবৃন্দই আমাৰ ঘৰখনৰ সন্মুখত থকা বাট কোনা লাগিলে চক্ৰ বিহুত সোমাই দেখিছা? সোমাবি নেকি? সোমাব লাগিব। যা যা মই নোসোমাও দেই, ৰাস্তা বিচাৰি নাপাওঁ। কেনে লাগিল চক্ৰ বিহুত সোমাই? হা মাথা ঘূৰাইছে নেকি? হা ঘূৰাতে ঘূৰিয়ে থাকিব লাগে। চক্ৰ বিহুৰ পৰা যে ওলালো ভাগ্য। লাখ লাখ মানুহ কৃষ্ণ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰৈ আছে। নলবাৰীৰ চকবাৰী যাত্ৰাৰূপীৰ পৰা অহা সুশীলা চহৰীয়াক বিচাৰি লাখ লাখ মানুহ আমাৰ অনুসন্ধানৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰৈ আছে। তুলসীদাস আই মধুসূচী তুলসীদাস আই আপোনাৰ
কাৰ্যালয় বিজয় শংকৰ নাটকে বিচাৰি আছে যোনকেইটা যায় মধুপুতি যোনকেইটা যায় আপুনি বিহাৰ বিভাগ কাৰ্যালয়লৈ গৈ বিজয় শংকৰ নাটকক যোগাযোগ কৰিবলৈ সেৱা কৰিছোঁ লাখ লাখ মানুহ আদৰণি সমিতিৰ আদৰণি সমিতিৰ দ্বিতীয় সম্পাদক ভৰেশ্বৰ ডেকা তেখেতক আমি কৰি দিছোঁ আদৰণি কৰিছোঁ এই বিষয়টো আমি ইমানতে এই আগত আছে মাৰিলে হ'ব দে পিছত ল'ম উপস্থিত হ'বলৈ আমি সেৱা জনাইছোঁ কৃষ্ণ ডিমাকুচি হিন্দু চহৰীয়াত ললিতা বৰুৱায়ে বিচাৰি আছে আপুনি য'তে আছে আমাৰ অনুসন্ধানৰ মুখ্য কাৰ্যালয়লৈ আহি তেখেতক লগ ধৰাৰ বাবে সেৱা জনালোঁ কৃষ্ণ যোৰহাটৰ দীনেশ গোহাঁইক মাতৃয়ে বিচাৰি আছে আপুনি য'তে আছে আপোনাৰ মাতৃক আমাৰ অনুসন্ধানৰ মুখ্য কাৰ্যালয়ৰ সন্মুখলৈ আহি লগ ধৰাৰ বাবে সেৱা জনালোঁ কৃষ্ণ দৰং জিলাৰ নগাঁও পেলাই সমীৰণ ডেকা মজুলি ডেকা সুৰেন্দ্ৰ ডেকা ৰজত ডেকাই বিচাৰি আমাৰ অনুসন্ধানৰ মুখ্য কাৰ্যালয়ত গৈ আছে আপোনালোকে আমাৰ অনুসন্ধানৰ মুখ্য কাৰ্যালয়ত তেখেতৰ লগত যোগাযোগ কৰক কৃষ্ণ